हेलो एवरीवन CTETৰ পৰা নতুন আপডেট আহিছে এতিয়ালৈকে আপোনালোকে গমে পাইছে যিখিনিয়ে আমি অলৰেডি এপ্লাই কৰিছিলোঁ সেপ্টেম্বৰৰ 6 তাৰিখৰ এক্সামৰ কাৰণে সেইখিনি আকৌ নতুনকৈ এপ্লাই কৰিব নালাগে আৰু যিখিনি বাদ পৰি গৈছিল হিহতে এপ্লাই কৰিব পাৰে আজি অৰ্থাৎ 25 আগষ্টৰ পৰা 1 সেপ্টেম্বৰলৈকে এইটো ওয়েবসাইটত আকৌ নতুনকৈ খোলা খাব আৰু আমি যিখিনি এপ্লাই কৰিব বাদ ৰৈ গৈছিল হিহতে নতুনকৈ এপ্লাই কৰিবৰ কাৰণে আৰু এবাৰ সুবিধা পাব কিন্তু এইটো ভাবি ভয় খাব নালাগে যে আমি আৰু এবাৰ এপ্লাই কৰিব লাগিব নেকি কাৰণ যিখিনি অলৰেডি এপ্লাই কৰা হৈ গৈছে সেইখিনি আৰু এপ্লাই কৰিব নালাগে যেহেতু ইয়াতে দিয়া হৈছে যে এক্সাম ডেটটো এনাউন্স কৰা হ'ব পিছত গতিকে এক্সাম বৰ্তমানলৈকে আমি ধৰি ল'ব পাৰোঁ যে 6 সেপ্টেম্বৰত নহ'ব কাৰণ এপ্লাই চলিব 1 সেপ্টেম্বৰলৈকে সো যিখিনি এপ্লাই কৰা হৈছে সেইখিনি এপ্লাই কৰিব নালাগে সো বিন্দাস পঢ়ি থাকক আৰু কেইটামান দিন পাব আপোনালোকে হাতত